নিত্য প্ৰয়োজনীয় যি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে এই মূল্য বৃদ্ধি ৰোধ কৰিবলৈ অসম চৰকাৰৰ লগতে অসমৰ যোগান বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে আমি সদৌ অসম ছাত্ৰ সন্থাই ইয়াক তীব্ৰ গৰিহণা দিছোঁ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ আৰু যোগান বিভাগলৈ দাবী জনাব বিচাৰিছোঁ অতি সোনকালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক অন্যথা সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম মুখ্যমন্ত্ৰী ফণীভূষণ চৌধুৰী মূল্য বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক বিজেপি মূল্য বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক বিজেপি গো বেক বিজেপি গো বেক জাতিটোৰ সৰ্বানন্দ অনুবাদ জাতিটোৰ সৰ্বানন্দ অনুবাদ জাতিটোৰ সৰ্বানন্দ অনুবাদ লৈ জাতিটোৰ সৰ্বানন্দ অনুবাদ ফণীভূষণ চৌধুৰী ফণীভূষণ চৌধুৰী মূল্য বৃদ্ধি ৰোধ কৰক জাতি মাটিৰ কথা কৈ শাসনৰ বাগজৰি লোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰ তথা যোগান বিভাগ আজি চূড়ান্তভাৱে ব্যৰ্থ জনসাধাৰণক মাধমাৰ সোধাই দিনক দিনে বস্তুৰ দাম সদায় বাঢ়ি আছে এতিয়া সিদিনাখন আমাৰ কথাৰ ফুলজাৰী মৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে বিধানসভা অধিৱেশনত ক'লে 5 টকা পেট্ৰলৰ মূল্য কমিব কিন্তু সেইদিনা কমিলে হয় কিন্তু লগে লগে 20 পইচা 10 পইচাকৈ প্ৰতিদিনাই বাঢ়িবলৈ আৰম্ভ কৰিছে তেনেদৰে ৰন্ধন গেছৰ দামো তাৰ পিছদিনাই 50 টকালৈ বাঢ়িছে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা সকীয়াই দিব বিচাৰিছোঁ যোগান বিভাগক তথা অসম চৰকাৰক আপোনালোকে অকল কথাৰ ফুলজাৰি নামাৰিব জনসাধাৰণক হাৰাশাস্তি নকৰিব জনসাধাৰণক সুস্থিৰভাৱে সবলভাৱে জীয়াই থাকিবলৈ দিয়ক ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক অসম চৰকাৰ গৃহ বিভাগ